নমস্কাৰ সকলোকে। আজি আমি যাব লৈছোঁ শৰণ ল'বলৈ। ব'লকচোন চাওঁগৈ শৰণ কেনেকৈনো লয়। এতিয়া মই ওলাইছোঁ, মই শৰণ ল'ম। আমাৰ এতিয়া মা গৈছে, এইটো ৱাইফ ভতিজাজনী আহিছে। ব'লক। আজি আমি গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা নামঘৰত শৰণ ল'বলৈ। শৰণ লোৱা মানে হ'ল আধ্যাত্মিক পথত সৎগুৰুৰ ওচৰত দীক্ষা গ্ৰহণ কৰি শক্তিশালী মান ঈশ্বৰৰ চৰণত আশ্ৰয় লোৱা। বৰ্তমান পাইছোঁহি গেটৰ ওচৰ। এইখন CKB কমাৰ্চ কলেজ। অহা অলপ পলমেই হ'ল। এইখন মেইন গেটখন। সকলোবোৰ আহিলে আমাৰ অহা অলপমান পলম হৈ গ'ল। আমি এয়ে পৰিচয় নামঘৰ ভকতিৰ আলয় জীৱৰে আশ্ৰয় নানা জাতি গয়া জ্ঞাতি ঘতে সমন্বয় ঘতে। অহা দেৰি হোৱাৰ কাৰণে আমাক আহি নামত বহাই দিলে আৰু নাম সামৰি আমাক শৰণৰ কামখিনি আৰম্ভ কৰিব। শৰণ ল'বলৈ যিয়ে লিষ্টত নাম দিছিলে তেওঁলোকৰ নাম মাতে, তাৰপাছত সেৱা কৰায়, তাৰপাছত এজন বাপে আমাক শৰণৰ বিষয়ে সকলোবোৰ বুজাই দিয়ে আৰু বহুতো কথা যিয়ে ভিডিঅ'ত ক'ব নোৱাৰি, বহুত দীঘল হৈ যাব। প্ৰায় 2.5 ঘণ্টাৰ পাছত কমপ্লিট হ'ল আমাৰ শৰণ লৈ। ভৰি বিষাই গ'ল। এতিয়া প্ৰসাদ দিবহি আৰু এটা ৰিচিপ্ট দিছে আমি কিমান টকা অৰিহণা দিলোঁ। প্ৰসাদ দিলেহি, তাৰপাছত ভাত দিব। ইয়াত ভাত দিব। আৰু ভোকো লাগিছে। শৰণ লোৱা আগদিনাখন বোলে ভাত খাব নাপায়, আমি ভাত খোৱা নাছিলোঁ। আজিও ভাত খাই নাই অহা আৰু বহুত ভোক লাগিছে। এয়া ভাত দিলেহি। আমাৰ ভাজিত আছে বুট দাইল, চয়াবিন আৰু জ্বলা ভাজিটো অলপ ইউনিক টাইপৰ হয়। মগু বাকলিটো দিছে জ্বলা ভাজিত, খাই ভাল লাগিছে, বেয়া লগা নাই। ভাত পানী খালোঁ। এতিয়া আমি সকলোবোৰ ঘৰা-ঘৰি গৈছে। এতিয়া আমিও যাওঁ ঘৰা-ঘৰি। আকৌ লগ পাম কেতিয়াবা।